প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মৃত্যু GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী আমৰি কাৰ্বি ৰাজ্যৰ দুঘণ্টীয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ টিমৰীয়া ৬টা সমষ্টিত তিৱা সাহিত্য পৰিষদৰ নিৰ্বাচনী এলেকাত অন্তৰ্ভুক্ত নকৰাৰ দাবী ৰাইজৰ মুছা লিয়াডাং LP স্কুলৰ অবৰ্ণনীয় শিক্ষা পৰিৱেশ দেখি দুখ প্ৰকাশ KSA নেতা বিজয়বে উপযুক্ত শিক্ষাৰ প্ৰৱেশ গঢ়ি তোলাৰ আহ্বান ছাত্ৰ নেতাগৰাকী নমস্কাৰ ষ্টুডিঅ'ত মই পৰগজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মৃত্যু অসমবাসীৰ মৰম ভুতলি ৮৬ বয়সীন প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী গ'লগৈ ইহ সংসাৰ পৰা অসমৰ ৰাজনৈতিক ইতিহাসত এটা সোণালী অধ্যায় সমাপ্তি সকলো সময়তে মুখত জিলিকি থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সহজ সৰল হাঁহিটো আৰু কোনোদিনে দেখিবলৈ নাপাব অসমবাসীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী পদৰ দৰে সন্মানীয় পদত থাকিও সদায় সহজ সৰল হাঁহি মাৰি ৰাজ্যৰ কাষ চাপিব পৰা মুখ্যমন্ত্ৰী হ'ল তৰুণ গগৈ সহজ সৰল হাঁহিটোৰ দৰে সহজ সৰল ব্যক্তিত্বৰ অধিকাৰী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আমৰি ৬টা জাতীয় সংগঠন সহ আমৰি সজাগ কাৰ্বি ৰাজ্যৰ তীব্ৰ প্ৰতিবাদ তিৱা সাহিত্য পৰিষদৰ নিৰ্বাচনী এলেকাত অন্তৰ্ভুক্ত কৰাৰ বিপক্ষে বিহাৰ ৰাইজ ঘৰৰ পৰা ৰাজপথলৈ ওলাই আহি দুঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ডিমৰীয়া এলেকাক লৈ তিৱা সাহিত্য পৰিষদৰ নিৰ্বাচনী এলেকাত ৬টা সমষ্টি অন্তৰ্ভুক্তি কৰাৰ চৰকাৰৰ যি ষড়যন্ত্ৰ তাক তীব্ৰ প্ৰতিবাদ কৰে আমৰি কাৰ্বি ৰাইজে তেওঁলোকৰ যুক্তি যে যি ডিমৰীয়া এলেকাত ৭০% আমৰি কাৰ্বি জনগোষ্ঠীয় বাকী ৩০% তিৱাকে ধৰি অন্য জাতি জনগোষ্ঠীয়ে বসবাস কৰে এনে পৰিপ্ৰেক্ষিতত তিৱা সাহিত্য পৰিষদৰ নিৰ্বাচনী এলেকাত কেতিয়াও ডিমৰীয়া তথা আমৰি কাৰ্বিয়ে অন্তৰ্ভুক্তি হ'ব নিবিচাৰে অনতি পলমে চৰকাৰে ডিমৰীয়া এলেকাক তিৱা সাহিত্য পৰিষদৰ ৬টা সমষ্টিৰ প্ৰক্ৰিয়া বাতিল কৰিব লাগে উল্লেখযোগ্য যে চৰকাৰে এই প্ৰক্ৰিয়াৰ বিৰুদ্ধে ইতিমধ্যে ডিমৰীয়া আমৰি ছাত্ৰ সংগঠনকে ধৰি জাতীয় সংগঠনসমূহে কেইবালানি ধৰ্ণা প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰি আহে শেহতীয়াকৈ আজিৰ এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীয়ে চৰকাৰৰ সিদ্ধান্ত সলনি কৰিবনে নকৰে সেয়া আগন্তুক সময়ত পৰিলক্ষিত হ'ব ডিমৰীয়া ৰজা ৰাজপথত নামি লগাটো অসম চৰকাৰ আমি দুখ পাইছোঁ তথাপি মই প্ৰশ্ন কৰিব খুজিছোঁ ডিমৰীয়া ৰজা তাৰ প্ৰজা মাটিৰ মালিক ইলেকশ্যন বিচৰা নাই আৰু মই কালি তিৱা ছাত্ৰ সন্থা আৰু তেওঁলোকৰ স্বয়ংগঠনৰ যিজন এডভাইজাৰৰ কথা পাতিলোঁ যে তেওঁলোকেও এই তিৱা ইলেকশ্যনটো বিচৰা নাই কাৰণ তেওঁলোকৰ ১২৪টা গাঁও তিৱা গাঁও তেওঁলোকে অন্তৰ্ভুক্ত কৰা নাই এতিয়া আমি দেখা পালোঁ যে মাটিৰ মালিক আমাৰ ৰজা ডিমৰীয়া ৰজা প্ৰজাই বিচৰা নাই নাম্বাৰ 2 কাউন্সিলৰ মালিক তিৱা জাতীয় সংগঠনে বিচৰা নাই তেতিয়াহ'লে মাজত কোনে ইলেকশ্যন বিচাৰিছে ইয়াত গভৰ্ণমেণ্টে এইটো বিচাৰ কৰক তেওঁলোকৰ কিমান ৰাইট আছে ইলেকশ্যন পাতিবৰ কাৰণে মাটিৰ মালিকে নিবিচাৰে যি কাউন্সিলৰ মালিকে নিবিচাৰে তেওঁলোক কোন মালিক তেওঁলোক বিচাৰ কৰক কিন্তু আমি জেনুইন যিটো কাৰ্বি আমৰি কাৰ্বি যিটো জাতিক আপোনালোকে এই ধৰণৰ বাৰে বাৰে শোষণ কৰি থাকিব নালাগে সেইকাৰণে ইয়াৰ যোগেদি আমি অনুৰোধ কৰিছোঁ যে আজি যি সংগঠন মাত্ৰ 6% ভোটাৰ আছে আৰু আমৰি কাৰ্বি 30% ভোটাৰ এইটো যি ডেমক্ৰেটিক ৰাইট ভায়োলেট কৰিছে এইটো ইমিডিয়েট উইথড্ৰ কৰক আমাৰ তিৱা ৬টা সমষ্টি বাতিল কৰক আৰু বাতিল নকৰে আমাৰ অৱৰোধ আন্দোলন চলি থাকিব সোণাপুৰৰ পৰা জিতুল টিমুৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাত কেৱল চহৰ অঞ্চল তথা ঘন জনবসতি অঞ্চল বাদে দুৰ্গম ভিতৰুৱা এলেকাত স্থাপিত LP স্কুল আৰু ME স্কুলৰ দুখ লগা শিক্ষাৰ
পৰিৱেশৰ সন্দৰ্ভত কাট নিউজৰ জৰিয়তে বহুবাৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণৰ বাবে বাতৰি পৰিৱেশন কৰি আহিছে যদিও আশ্চৰ্যজনকভাৱে বিভাগীয় কৰ্তৃপক্ষই এই সন্দৰ্ভত যথোচিত পদক্ষেপ গ্ৰহণ কৰাৰ বিপৰীতে চকুমুটাৰ কুলি ভাও ধৰি আছে এইবাৰো এনে দুখ লগা স্কুলৰ শিক্ষাৰ পৰিৱেশে পৰিৱেশন কৰিবলৈ ওলাইছো এই প্ৰতিবেদনত স্কুলখনৰ নাম মুছা লিয়াদাং LP স্কুল আৰু ME স্কুল পশ্চিম কাৰ্বি আংলং জিলাৰ চিংথং পৰিষদ সমষ্টিৰ অন্তৰ্গত এইখন স্কুলত শিক্ষাৰ পৰিৱেশ তেনেই দুখ লগা স্কুল দুখনৰ শ্ৰেণীসমূহত শিক্ষকে নিয়মীয়া পাঠদান নকৰাৰ অভিযোগ ME স্কুলত অতি প্ৰয়োজনীয় কাৰ্বি ভাষা শিক্ষকে নিযুক্তি দিয়া হোৱা নাই মধ্যাহ্ন ভোজনৰ বাবে সময়মতে নাহে ভোজনৰ সামগ্ৰী মধ্যাহ্ন ভোজন ৰন্ধা কৰোঁ উৱলি যিকোনো সময়ত বাগৰি পৰাৰ সম্ভাৱনা উল্লেখযোগ্য যে দ্বিতীয় সংখ্যক আমুৰ পালেকান উৎসৱৰ বাবে যোৱা KSৰ নেতা তথা সভাপতি বিজয় বেয়ে এই সন্দৰ্ভত এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আজি এই স্কুলত আমি ভিজিট কৰি পাইছোঁ যে ইয়াত কেইটামান প্ৰব্লেম ইয়াত থকা ৰাইজসকলে কৈছে সেইটোৰ ভিতৰত মিড ডে মিল যিটো ঘৰ সেইটো টোটেলি মানে পুৰা ডিষ্ট্ৰাকশ্যন অৱস্থাত আছে ইউজ কৰিব পৰা অৱস্থাত নাই আৰু নম্বৰ 2 হৈছে ইয়াত যিটো টিচাৰ্ছ তথা পিয়নৰ পোষ্ট আৰু টিচাৰ্ছ কোৱাৰ্টাৰো নাই আৰু পিয়ন যিটো পোষ্ট যিটো আছে সেইটো 2 বছৰ আগৰ পৰা ইয়াত ফিল আপ হোৱা নাই সেইটো ৰাইজক লাগে বুলি কৈছে ৰাইজে আমাক ইয়াত ৰিকুৱেষ্ট কৰিছে আৰু নম্বৰ 3 কথাটো হৈছে ইয়াত যিটো অতিকৈ লাগতিয়াল most important that is কাৰ্বি লেংগুৱেজ টিচাৰ সেইটো ইয়াত যিটো যোনে টিচিং কৰিছে সেইটো তাৰ ডিউটিটো ইৰেগুলাৰ হৈছে বুলি ইয়াত আমাক জনাইছে গতিকে গোটেইখিনি যিমানখিনি ইৰেগুলাৰিটিজ আমি ইয়াত পাইছোঁ আমি ৰাইজৰ হৈ আমি কম্পিটেণ্ট অথৰিটি তথা ইনস্পেক্টৰ অফ স্কুল পৰা আৰম্ভ কৰি ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিল ইয়াত লোকেল EM প্ৰদীপ ৰংপি ডাঙৰীয়া আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM তুলিৰাম ৰহাং ডাঙৰীয়াক আমি অৱগত কৰিব বিচাৰিছোঁ যে আপোনালোকৰ থ্ৰু প্ৰেছ মিডিয়াত যে এই ইয়াত লোকেল প্ৰব্লেম আপোনালোকে অতি সোনকালে সলভ কৰিব বুলি আমি কাৰ্বি ছাত্ৰ সন্থাৰ হৈ আমি এপিল কৰিব বিচাৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ প্ৰত্যেক বছৰৰ দৰে এইবাৰো ফুলনি টাউন ক্লাবৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলক লৈ আয়োজন কৰা হৈছে বিনামূলীয়া পাঠদান সেই উদ্দেশ্য আজি অৰ্থাৎ সোমবাৰে ফুলনি টাউন ক্লাবৰ কাৰ্যালয়ত এখনি সভাৰ আয়োজন কৰা হয় উক্ত সভাত সভাপতিত্ব কৰে ফুলনি টাউন ক্লাবৰ সভাপতি চন্দ্ৰ সিং তেৰণে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ক্লাবৰ সম্পাদক বিদ্যা সিং ৰংপিয়ে সভাত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে ফুলনি চেণ্টাৰ নগৰ সমিতিৰ অধ্যক্ষ মজা সিং ৰংহাং ক্লাবৰ উপদেষ্টা কমল ইংলেং শিক্ষক ক্ৰমে বিপিন ৰয় খৰসিং টিছো আৰু মঞ্জু সিং উপস্থিত থাকি আগন্তুক হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে উক্ত সভাতে ফুলনি অঞ্চলৰ বহুতো ছাত্ৰ ছাত্ৰী উপস্থিত থাকে I would like to request our students, so while the teachers teaching time, so you should concentrate deeply. So do not suffer. So why you do not know then the questions and how to make an answer, but do not suffer. You ask again your coaching teachers. Then while you are starting to come at a coaching center, do not move here and there and do not joke to each other. ফুলনিৰ পৰা বীৰেন কোৱালাৰ ৰিপৰ্ট কাট নিউজ সমস্যাটো চমু বাণিজ্যিক বিৰতিৰ She is strong enough to stand alone and brave enough to answer every question. She always walked like she deserved to be right where she is. She dresses like she expressed through her choice.
She crowned like a princess of the region. It's time for you to be where you should be and get your direct entry to Miss Assam 2021. Miss Karbi Anglong 2020 Mega Audition, 13 December 2020. For registration, log on to www.mrandmisskarbianglong.com. Mr., Miss and Kids Karbi Anglong events are also happening for the very first time. For more information, contact 8638902207. Miss Karbi Anglong 2020, presented by Kajerong Hangpi Memorial Talent Hunt Society. Sponsored by Copley Family Restaurant, Jubuhu Sport Launch, Atur Advertising, Dreams Corrector, Nitya Jyoti Opticals, co-powered by Sparks, The Ultimate Fire, Bokjir Cinema Production, and Meet and Eat Family Restaurant. Miss Karbi Anglong 2020, only on Cut Television's network. Komentu ne ke nangle tu mehemta komat ne bang phua bang phi so that lo protangte ajo pherlo doai daro ki lika sik sak dokok titima non pen ke nangle tum thang ta matha nangle lo alon medical store ladak nangle tum longji 24/7 mate ajo na lo stame doai long bonik po Lasi humre ikha Difu Medical College athengno Karbi Anglong long kicheng C 24/7 medical store Alon Medical Store. Visit the store now. Alon. Any occasion na nang litong bang sa tamiladak ajat hairstyle nang litong giklen sining hangling talong ponji kaduka vita Claret Beauty Parlor long bang pen nang litong ning ke hangaling hairstyles dami long ponji program hod na ni birthday hod na ni biya hod hairstyle Claret Beauty Unisex Salon, the beauty that gives you style. Available services are like health spa, threading, manicure, pedicure, facial, etc. All type of makeup and spa. For more info, visit near Central Bank ATM near Iron Bridge, Rongparpi, Rongbay Road, Karbi Anglong, Difu. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত উপৰেখতকৈ আৰ্হি ভাল এনে নিদৰ্শন দাঙি ধৰিছে লুম্বাজং পৰিষদ সমষ্টিৰ অন্তৰ্গত দিছৈ ৰংহাং গাঁৱৰ ৰাইজে ক'বলৈ গ'লে এক সুন্দৰ নিদৰ্শন চাপ চিকুণতাৰ লুম্বাজং পৰিষদ সমষ্টিৰ অন্তৰ্গত দিছৈ ৰংহাং গাঁও আজিৰ তাৰিখত চাপ চিকুণতাৰ দিশত এক আদৰ্শ গাঁও হিচাপে পৰিগণিত হ'বলৈ ওলাইছে দিছৈ ৰংহাং গাঁও ডেভেলপমেণ্ট কমিটিৰ উদ্যোগত এইদৰে প্ৰত্যেক দেওবাৰৰ দিনা গাঁৱৰ মানুহে নিজ নিজ ঘৰৰ পৰা ওলাই গাঁৱলৈ প্ৰৱেশ পথ সাৰি পুচি পৰিষ্কাৰ কৰে এঠাইৰ জাবৰবোৰ জমা কৰি চলাই পেলায় যধে মধে পেলনীয়া সামগ্ৰী নেপেলাবলৈ কৰহা নিৰ্দেশ আছে ডেভেলপমেণ্ট কমিটিৰ মহিলাসকলে যদি হাতে হাতে ঝাৰু সাৰিছে পুৰুষসকলে ৰাস্তাৰ কাষৰ অলাগতিয়াল হাবিবন কাটিছে এই সুন্দৰ দৃশ্য দেওবাৰ হ'লে গাঁওখনলৈ প্ৰৱেশ পথত দেখিবলৈ পোৱা যায় নিউজ ডেস্ক ৰিপৰ্ট কাপ নিউজ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ আত্মসংস্থাপনৰ বাবে আসাম স্কেল ডেভেলপমেণ্টৰ উদ্যোগত বিনামূলীয়া প্ৰশিক্ষণৰ শুভাৰম্ভণি প্ৰশিক্ষণ আৰম্ভ হৈছে ইংলং ফ কেএছএ কাৰ্যালয় সভাকক্ষত উঠি অহা শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বাবে উন্মোচিত হৈছে আত্মসংস্থাপনৰ বাবে সোণালী সুযোগ এই সুযোগ
কাৰ্বি আংলং জিলাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকললৈ কঢ়িয়াই আনিছে আছাম স্কিল ডেভেলপমেণ্ট মিছনে তিনিমহীয়া এই বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি শুভাৰম্ভণি কৰে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ সহকাৰী প্ৰবক্তা ফিলিপ তাৰৈ মোবাইল ৰিপেয়াৰিং আৰ্টিষ্টসকলক মেকআপ আদিৰ প্ৰশিক্ষণ দিয়া হ'ব এই তিনিমহীয়া কাৰ্যসূচী প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষণপ্ৰাপ্ত হৈ ওলোৱা যুৱক যুৱতীসকলে আত্মসংস্থাপন হ'ব পাৰিব প্ৰশিক্ষণৰ আজি শুভাৰম্ভণি অনুষ্ঠানত কেএছে সভাপতি বিজয় বি এছপি অ'চি পূৰ্ণ টিছু প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলে অংশ লয় উল্লেখেৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ